এয়া হৈছে আমাৰ দুলীয়াজান বৰ্তমানৰ অৱস্থা। হেল্ল' এভৰিৱান, সকলোকে গুড মৰ্ণিং। এয়া পিছফালে আপোনালোকে দেখিবলৈ পাইছে পানী মানে নদীৰ নিচিনা হৈ আছে। আপোনালোকক দেখাম হা। এয়া চাওক কি অৱস্থা আমাৰ দুলীয়াজানৰ। এয়া হৈছে উন্নয়ন ক'ব পাৰি আৰু। এয়া যোৱাকালি ৰাতিৰ পৰা কণ্টিনিউ বৰষুণ দি আছিলে। আজি ৰাতিপুৱা শুই উঠি চাইছোঁ, এয়া আমাৰ অৱস্থা। দেখাম মই আমাৰ ঘৰৰ মানে কি অৱস্থা হৈ আছে। এয়া চাওক, পিছপিনে দেখাই আছোঁ দেই আপোনালোকক। 1 মিনিট। এইটো হৈছে আমাৰ মানে পিছপিনিৰ AC লগাই আছে। এয়া চাওক কিমান পানী, আৰু মানে বৰষুণ কণ্টিনিউ দি থাকিলে আৰু পানী বাঢ়িব। এয়া বাহঁতৰ চব কটম মানে পানী, কি ক'ম আৰু উপায় নাই। মানে শদিয়াত কি ক'লে বৰগড়ত আমি সেনেকুৱা পানী দেখা নাছিলোঁ। এয়া চাওক কিমান পানী, নলাত মানে গোটেই পানী ভৰ্তি হৈ আছে। যিহেতু মই এইটো ছাইডৰ ৰীল বনাইছিলোঁ যোৱাকালি, আপোনালোকে যোনসকলে মোৰ ভিডিঅ' কণ্টিনিউ চাই থাকে তেওঁলোকেতো জানেই। বেয়া লাগে সেইবোৰ চায়ে যায়, মনটো বেয়া লাগে। একো নাই, ভাল হৈ যাব। হা পিছপিনিতো পুৰা হৈছে ন। আৰু বৰষুণ দিলেতো আৰু হ'ব কিন্তু। বায়ে সুধিছিলে পানী ফুল হ'ল ন বোলে। বেয়া লাগিছে। এয়া চাওক, আপোনালোকৰ তাত মানে বতৰ কেনেকুৱা কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই কেনেকুৱা পালে এইটো কমেণ্ট কৰি দিব। চ' আজিলৈ বাই বাই।